নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। এই ভিডিঅ'টোত দেখাবলগীয়া বিশেষ একো নাই, এঠাইত যাব ওলাইছোঁ, তাৰে কিছুমান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো ভাল পালে শেষলৈকে চাই থাকিব। এতিয়া মই গোসাঁই ঠাইত যাব ওলাইছোঁ, আপোনালোকো ব'লক গোসাঁই ঘৰলৈ। গোসাঁই ঘৰৰ পৰা আহিলোঁ, এতিয়া মই এঠাইত যাব ওলাইছোঁ, সেইকাৰণে ওলাওঁ। ক'তনো যাম, কি কৰিম আপোনালোকক দেখাই থাকিম। ৰেডি হ'লোঁ, এতিয়া যাব ওলাইছোঁ। কিন্তু মুখখন বহুত বেয়া লাগি আছে, কিয় নাজানো। ক'ৰবাত যাবলগীয়া হ'লে এনেকুৱা হয় পিম্পলছ উঠিব, কিবা দাগ এয়া দেখিছেনে। যাওঁ, আপোনালোকক লগ পাই আছোঁ। এতিয়া আমি ওলাই আহিলোঁ, এতিয়া গৈ আছোঁ আমি যোৰহাটত মোৰ বিশেষ কাম এটা আছে, সেয়েহে যোৰহাটলৈ যাব ওলাইছোঁ। তাৰপিছত যোৰহাটৰ পৰা আমি শিৱসাগৰ যাম। শিৱসাগৰ তেওঁৰ সখীয়েকৰ ঘৰ, তো আমি সখীয়েকৰ ঘৰতো যাম। এদিনতেতো উভতি নাহোঁ, সেইকাৰণে তাত আজি থাকিম, থাকি কাইলৈ আমি উভতি আহিম। আছে ঘৰ চাংগৈ মহ আছে, গড় আছে। এতিয়া আমি চাই আহোঁগৈ, আপোনালোককো দেখাই আছোঁ বলক। এই ভাগ হালদিবাৰী বুঢ়ীআই মন্দিৰ। এই মন্দিৰভাগৰ বিষয়ে আপোনালোক সকলো জ্ঞাত, সেয়েহে মই সবিশেষ নকলেও হ'ব। যেতিয়াই উজনিৰ ফালে যাত্ৰা কৰোঁ, এই মন্দিৰভাগত দৰ্শন কৰোঁ, সেয়েহে আজিও দৰ্শন কৰিলোঁ মাৰ, যাতে বাকী থকা যাত্ৰা শুভ হয়। মোৰ লগতে সকলো বেলেগ যাত্ৰীও মাৰ দৰ্শন কৰিছে। মোৰ যে কি উল্টা পুল্টা আশা কিছুমান থাকে। এওঁক কৈছিলোঁ মোৰ চাহ বাগানত পাত তুলিবৰ বহুত মন, সেই কথাটো যে তেওঁ মনত আছিলে, সেয়ে পাত তোলা দেখি মোক ক'লে বোলা তোমাৰ আশাটো পূৰণ কৰি লোৱাগৈ, চাহ বাগানত পাত তুলি লোৱাগৈ। সেয়েহে আজি মোৰ আশাটো পূৰ হ'ল। এওঁ যে মোৰ এই সৰু সৰু আশাবোৰ পূৰণ কৰি থাকে, সঁচাকৈ কৈছোঁ বহুত ভাল লাগে। বোকাখাট পালোহি, বোকাখাটত ব্ৰেকফাষ্টটো কৰিলোঁ। অলৰেডি আমি চাহ আৰু ৰুটি খাই আহিছোঁ, এতিয়াও ভোক লাগিছে, 9টা বাজিলে, যিহেতু কিবা এটা খাই লওঁগৈ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ক'ত খাম চাই লওঁ। বোকাখাটত আহক, ইয়াত আহিলে আমি এওঁ বোকাখাটত পুৰি চব্জি খাব মন, সেয়েহে কলপাতত দিয়া পুৰি চব্জি খাব মন, সেইকাৰণে আমি এতিয়া বোকাখাটৰ এখন হোটেলত সোমাই লৈ পেলাই এতিয়া পুৰি চব্জি টেষ্ট কৰি চাওঁ কেনেকুৱা নপৰা। এইখন যোৰহাটৰ CKB কমাৰ্চ কলেজ। মোৰ এই কলেজতে কাম এটা আছিলে, সেয়ে মই আহিছিলোঁ যোৰহাটলৈ, তো মই কামটো কৰি লওঁ। মোৰ কামটো হৈ গ'ল, যোৰহাটত যিটো কাৰণত আহিছিলোঁ সেইখিনি হৈ গ'ল। এতিয়া আমি যাম শিৱসাগৰ। ব'লক আপোনালোকো আমাৰ লগতে শিৱসাগৰলৈ। ইমান গৰম, আইচক্ৰীম এটা খাই লৈছোঁ। পালোহি এতিয়া শিৱসাগৰ। এতিয়া কোনটো ৰাস্তা আছিলে, এইটো ৰেচিডেঞ্চ বুলি দিয়া আছে, পালোহি এতিয়া।
এতিয়া ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ পেলাই লাঞ্চটো কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ বয়ে বনাই আছে বনাই আছে ভেজ ৰোল খাই থাকক আপোনাৰ ৰোলটো দেখি আপোনালোকক খাব মন গৈছেনে মোৰ কিন্তু বহুত মন গৈছে ৰোলটো দেখিবলৈ যিমান ধুনীয়া খাবলৈও সিমানেই টেষ্ট হ'ব ঘৰখনৰ মৰম লগা বাচ্চা দুটা চানচা আৰু বেন ইহঁতৰ লগত সময়বোৰ কেনেকৈ গ'ল গমকে নাপালোঁ ইহঁতৰ কি যে খেল আৰু দুইটাৰ মাজে মাজে কাজিয়া এওঁ যে ভয় কৰে সেইকাৰণে এওঁ বহুত ভয় খুৱাই আছিলে এইকেইটা বাচ্চাক দেখাব পাহৰিয়ে গৈছিলোঁ এইকেইটা বাচ্চা চাওকচোন ইমান মৰম লগা এইকেইটা ইহঁতকেইটাতো একদম এতিয়া ডাঙৰ হৈ গ'ল মই যেতিয়া দেখিছোঁ অলপ সৰু আছে ভয় কৰিছা হা সৰুতে দেখোন আহিছিলা ৰাতিৰ পৰিৱেশটো চাওকচোন ইমান ধুনীয়া লাগিছে নিজান জান আৰু লাইটিংবোৰো ইমান ধুনীয়া লাগিছে অৱশ্যে দিনতো ভাল লাগে কিন্তু ৰাতিৰ পৰিৱেশটো অলপ বেলেগ বহুত ভাল লাগিছে দেখিব বহা হেণ্ডশেক দিয়া নাখাবা খোৱা আমি ব্ৰেকফাষ্ট কৰি লৈছোঁ তাৰপিছত আমি এতিয়া ঘৰলৈ যামগৈ আমি এতিয়া শিৱসাগৰৰ পৰা নগাঁৱলৈ গৈ আছোঁ ঘৰলৈ এতিয়া ৰাতিপুৱা 10টাত ওলাইছোঁ ন আমি তাৰপৰা 10টাত তেনেকুৱা ওলাইছোঁ শিৱসাগৰৰ পৰা এতিয়া ঘৰলৈ বুলি গৈ আছোঁ ফাইনেলি বিচাৰি পালোঁহি ভিনদেউৰ ঘৰটো 2 বছৰ হ'ল ভিনদেউ ইয়াত থকা আজিলৈকে অহা নাই সেয়েহে আজি সময় পাওঁতে ভাবিলোঁ সোমাই চাই যাওঁ পৰিৱেশটো ধুনীয়াই ভাল লাগিছে আৰু শান্তিৰ এটা পৰিৱেশ ভাল লাগিছে সকলোবোৰ ওচৰতে আছে ভিনদেউৰ দোকানবোৰো তো বৰ বিশেষ দিগদাৰ নহয় চাগে ভিনদেউক দেখাটো দিলোঁ বেছি দেৰি নকৰিলোঁ ভিনদেউৰ তাত খালি ভিনদেউক কেনেকৈনো আছে কি কৰি আহিছে চালোঁ আৰু সেয়াই পালোঁ এতিয়া আমি এতিয়া যাব ওলাইছোঁ ভিনদেউ আহিছোঁ হা পোলাও লৈ আনিছে এখন বজাৰ যাওঁতে মোক পূজাই কৈছিলে বাগানৰ কাষে কাষে থকা পাতফুলবোৰ যে তাৰ ডাল এটা ঘৰলৈ লৈ যাবচোন সেইকাৰণে এওঁক ক'লোঁ পাতফুলৰ ডাল কেইটামান লৈ যাওঁ ব'লক সেয়েহে ডাল ছিঙি আছিলোঁ পাতফুলবোৰৰ ঘৰত লগালে হয়নে নহয় নাজানো আৰু বহুত ভোক লাগিছিলে সেয়েহে লাঞ্চ কৰিবৰ কাৰণে আইৰৰাত আহিলোঁ আগে পিছে মই অহা নাই এওঁ আহিছে সেয়েহে মোৰ আইৰৰাত আহিব মন গ'ল আহিলোঁ কেনেকুৱানো আহকচোন চাওঁ পৰিৱেশটো ভালেই লাগিছে ভিতৰত এতিয়া খানা বা কেনেকুৱা আপোনালোকক জনাম দেই খানা ভাল হ'লে আপোনালোকক নিশ্চয় কম আহিবৰ কাৰণে আজি দেওবাৰ আছিলে সেয়েহে ইয়াত বাফেট লাঞ্চ হয় যিটো পাৰ পাৰ্চন 700 ছামথিং হয় আৰু সৰুবোৰৰ অলপ কম হয় কিন্তু আমি ভাবিলোঁ আছামিজ ট্ৰেডিশ্যনেল খানা খাব মন আছিলে সেইকাৰণে আমি তাত নাখাই লৈ পেলাই তাৰ ছাইডতে এখন আছে তাতে আছে আইৰতে আছে তো আমি
বাফেট লাঞ্চ নকৰি আমি তালৈ গ'লোঁ। এইখন ভাতবান, ইয়াতে সকলো ধৰণৰ অসমীয়া খাদ্য পোৱা যায়। ইয়াতে আহিব, আহি খাব কেতিয়াবা। আমি লৈছিলোঁ ভেজ থালি দুটা, আৰু ইয়াৰ প্ৰত্যেকটো বস্তুৱেই বহুত টেষ্টি আছিলে। আৰু ইয়াত কঁঠালৰ মুচি বনাইছিলে, বহুত টেষ্টি আছিলে। ইয়াৰ লগত আমি লৈছিলোঁ কুকুৰাৰ জোল, লোকেল মুৰ্গীৰ যিটো, সেইটো বহুত টেষ্টি আছিলে, একদম ঘৰুৱা ষ্টাইলত বনাইছিলে। কেতিয়াবা আহিব, ইয়াৰ খাদ্যৰ জুতি ল'ব, বহুত ধুনীয়া হয়, ভাল লাগিলে আমাৰ। ফল নহয়তো, ফল নাখায়। ফল হয়। কি খায়? নাখায়তো। চিকু নহয়। Let's go, let's go. আহোঁতে আৰু যাওঁতে আমি হাতী দেখা নাপালোঁ। এওঁ মোক কৈ আছিলে আজি কিন্তু এটাও হাতী দেখা পোৱা নাই। ফাইনেলি ঘৰলৈ আহি ভিডিঅ' বনোৱা নহ'ল, কাৰণ বহুত ভাগৰ লাগিলে। সেইকাৰণে ফ্ৰেছ হৈ অলপ শুলোঁ। এতিয়া শুৱাৰ উঠিছোঁ। আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ইয়াতে ভিডিঅ'টো সামৰিছোঁ। মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। আৰু এটা কথা, মোৰ ভিডিঅ'বোৰ আপোনালোকে চাইছে, ভাল লাগিছে, আৰু যিবোৰ ভুল হৈছে সেইবোৰ দেখাই দিয়াৰ কাৰণে বহুত ধন্যবাদ। মই মোৰ সেই ভুলবোৰ শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। আৰু কিনো ক'ম, আপোনালোকে মোক এনেকৈ মৰমত আঁকোৱালি লোৱাৰ কাৰণে বহুত 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 ধন্যবাদ।